আপোনালোকে বাৰু ভগৱানক বহুত বিশ্বাস কৰে নেকি? যদিহে বহুত বিশ্বাস কৰে, কেতিয়াবা ভাবিছে নেকি বাৰু এই ভগৱান আপোনাৰ সন্মুখলৈ নিজে আহি আপোনাক সহায়ৰ হাত আগবঢ়াব? যদিহে ভাবিছে, আহকচোন আজি তেনে এটা কাহিনীৰ মাজলৈ আমি আগবাঢ়ো। এদিনাখন এজন সন্যাসীয়ে এখন নদীৰ পাৰত অকলশৰে এজোপা গছৰ তলত ধ্যান কৰি আছিলে। সেই যে ধ্যান কৰি থাকোঁতে কি হ'ল, অকস্মাতে সেই নদীখনেদি মুখলধাৰে পানী বাঢ়িবলৈ ল'লে আৰু কিছুমান আঁতৰতে থকা ব্যক্তিয়ে সেই সন্যাসীজনক লক্ষ্য কৰি আছিলে আৰু উদ্ধাৰ কৰিবৰ কাৰণে সেই সন্যাসীজনৰ ওচৰলৈ আহিল। এজন ব্যক্তি যেতিয়া আহিলে সন্যাসীজনক ক'লে, আপুনি ধ্যান ভংগ কৰক বাবা, এই যে নদীখনত ইমান পানী বাঢ়িবলৈ লৈছে, এনেকৈ যদি আপুনি নদীৰ কাষত অকলশৰে বহি থাকে আপোনাৰ ডাঙৰ বিপদ হ'ব, তেনেকৈ ক'লে। তেতিয়া সন্যাসীজনে মাত লগালে, মই ভগৱানকহে স্তুতি কৰি আছোঁ। এই ভগৱানক স্তুতি কৰাৰ সময়ত ভগৱানে আনক কেতিয়াও, ভক্তক কেতিয়াও বিপদ মাতি আনিবলৈ নিদিয়ে বা বিপদহে পৰিচালিত হ'বলৈ নিদিয়ে। তেওঁ মোক উদ্ধাৰ কৰিবলৈ নিজেই নামি আহিব ধৰালৈ, তেনেকৈ ক'লে। তেতিয়া সেই ব্যক্তিজনে সেই কথা শুনি সেই ঠাইৰ পৰা গুচি আহিল। তাৰ পাছত আৰু এজন ব্যক্তি যেতিয়া আৰু পানী বাঢ়িবলৈ ধৰিলে, তেতিয়া নাও লৈ পেলাই আহিলে দ্বিতীয়জন ব্যক্তি। নাওখনত তেওঁক উদ্ধাৰ কৰি সেই ঠাইৰ পৰা লৈ যাম বুলি তেওঁ মনতে ভাবিলে আৰু ক'লে, আপুনি এই নাৱত উঠক আৰু এই ঠাইৰ পৰা মই আপোনাক ইয়াৰ পৰা লৈ যাম, ইয়াত খুব পানী বাঢ়িবলৈ লৈছে, এনেকৈ ক'লে। তেতিয়া আকৌ সেই মানুহজনে তপৰাই মাত লগালে যে মই ভগৱানক স্তুতি কৰি আছোঁ, ভগৱান নিজেই আহিব মোৰ ওচৰলৈ, তোমালোকে মোক উদ্ধাৰ কৰিব নালাগে, তোমালোক ইয়াৰ পৰা যোৱাগৈ, তেনেকৈ ক'লে। তেতিয়া সেই ব্যক্তিজনো সেই ঠাইৰ পৰা গুচি গ'লগৈ। তাৰপাছত যেতিয়া ইমানেই পানী বাঢ়িছে, সকলো মানুহ মানে আচৰিত হৈ পৰিছে। মানুহজন কিন্তু লৰচৰ হোৱা নাই, তেওঁ নিজৰ স্থিতিত অটল আছে, ভগৱান আহিব তেওঁৰ ওচৰলৈ। তাৰপাছত যেতিয়া আৰু পানী বাঢ়িবলৈ ল'লে, তেতিয়া এখন জাহাজ নামি আহিলে আৰু সেই মানুহজনক সেই জাহাজত উঠাই লৈ উদ্ধাৰৰ কাৰণে আগবাঢ়ি যাম বুলি সংকল্প ল'লে এজন ব্যক্তিয়ে। সেই মানুহজনেও সেই একেই কথা ক'লে। তেতিয়া এই সন্যাসীজনে আকৌ তপৰাই ক'লে যে মই ভগৱানৰ অবিহনে মোক কোনেও উদ্ধাৰ কৰিব নোৱাৰে আৰু মই নাযাওঁ, তোমালোকে ইয়াৰ পৰা গুচি যোৱা, তেনেকৈ ক'লে। তাৰপাছত সেই ব্যক্তিজনো সেই জাহাজ লৈ পেলাই সেই ঠাইৰ পৰা গুচি গ'লগৈ। তাৰপাছত কি হ'ল জানেনে আপোনালোকে? এনেকুৱা আচৰিত ধৰণৰ এটা ঘটনা ঘটিল। সেই ঠাইতে এনেকুৱা পানী বাঢ়িবলৈ ল'লে আৰু সেই সন্যাসীজনক সেই ঠাইৰ পৰা উটুৱাই বহুত দূৰলৈকে উটুৱাই লৈ গুচি গ'ল। কোনেও যাতে চকুৰে মনিব নোৱাৰা অৱস্থা হৈ গ'ল, কোনেও তেওঁক উদ্ধাৰ কৰিব নোৱাৰিলে। বহুতে কষ্ট কৰিছিলে যদিও উদ্ধাৰ কৰিবৰ কাৰণে কষ্ট কৰিও সফল হ'ব নোৱাৰিলে। যেতিয়া তেওঁ মৃত্যুমুখত পৰিলে অলপ সময়ৰ পিছত, মৃত্যুৰ পিছত তেওঁ যেতিয়া ভগৱানৰ ওচৰ পালেগৈ আৰু ভগৱানক তেওঁ সুধিলে, হে প্ৰভু, মই এটা আচৰিত ধৰণৰ কথা পালোঁ, তোমাক স্তুতি কৰাৰ পিছতো তোমাকেই ধ্যান কৰি আছিলোঁ, কিন্তু তুমি মোক উদ্ধাৰ কৰিবলৈ নামি নাহিলা কিয়? তেতিয়া ভগৱানে তপৰাই মাত লগালে, তোমাক উদ্ধাৰ কৰিবৰ কাৰণে মই 3জন ব্যক্তি পঠাইছিলোঁ। প্ৰথমজন খোজকাঢ়ি গৈছিল, দ্বিতীয়জনে নাও লৈ গৈছিল আৰু তৃতীয়জনে এখন জাহাজ লৈ পেলাই গৈছিল। কিন্তু তোমাৰ গৰ্ব অহংকাৰৰ কাৰণে কাকো তুমি পাত্তা নিদিলা আৰু তুমি মোৰ কথাই চিন্তা কৰি থাকিলা। সেই যে ব্যক্তিকেইজনক মই পঠিয়াইছিলোঁ। তেতিয়াহ'লে আহকচোন, আমি কেতিয়াবা এনেকুৱা কিছুমান সমস্যা পৰিলেও স্থান কাল পাত্ৰ নোচোৱাকৈয়ে নিজৰ গৰ্ব অহংকাৰক লৈ এনেকুৱা কিছুমান পৰিস্থিতি ভয়ংকৰ পৰিস্থিতি হ'লেও আমি নিজৰ স্থিতিতে অটল থাকোঁ, কেতিয়াও আনৰ সহায় ল'ব নিবিচাৰোঁ, হয়নে বাৰু? যদিহে তেনেকুৱা কৰে, নকৰিব তেনেকুৱা। নিজৰ স্থিতিত চব সময়তে অটল থাকিলে নহ'ব। কেতিয়াবা সাধাৰণ এজন মানুহেও আমাৰ ভগৱানে হয়তো তেওঁক সেই ৰূপেৰে পঠাইছে এজন মানুহ হিচাপে উদ্ধাৰ কৰিবৰ কাৰণে। সেয়েহে নিজৰ গৰ্ব অহংকাৰ চব সময়তে নকৰি নিজৰ স্থিতিত অটল নাথাকি যোনে যেনেকৈ সহায়ৰ হাত আগবঢ়াবলৈ আহিছে তেওঁৰ লগতে সহজভাৱে মিলি গৈ আমি আগবাঢ়ি যাব লাগিব আৰু তেতিয়াহে আমি জীৱনটোত সফল হ'ব পাৰিম আৰু বিপদৰ পৰা ৰক্ষা কৰিব পাৰিম। এই কাহিনীটোৰ দ্বাৰা ইয়াকে খুব সুন্দৰভাৱে বুজাই দিছে। কেতিয়াও আমি নিজকে নিজে গৰ্ব কৰি অহংকাৰ কৰি নিজৰ স্থিতিত অটল থাকি ভগৱানে সহায় কৰিব বুলি কেতিয়াও ভাবি থাকিব নালাগে। ধন্যবাদ।